Hello everyone, welcome to another vlog. আজি ভিডিওটি কি হ'ব গৈ আছে অলৰেডি থাম্বনেল দেখি গম পালেই সাগে তথাপি মই আকৌ কৈ দিছো আজি ৰেচিপি ভিডিওটো হৈছে এগ কাৰি কণীৰ পৰা খুব সহজতে বনাব পৰা এটা ৰেচিপি একেবাৰে সিম্পল হয় এটো ডিশ লগত থাকিলে মাছ মাংসৰ একো প্ৰয়োজন নাই গতিকে বলক ভিডিওটি আৰম্ভ কৰো এতিয়া মই এফালে বইল কৰি লৈছিলো আলু আৰু ডিম কেটা এনেকে ভালদৰে মাজত ফালি দিছো যাতে বইল কৰোতে নিমখ আৰু হালধিবোৰ ভালদৰে হুমাই আৰু এতিয়া এফালে মই মিক্সিত এটা পেষ্ট বনাই লম আদা নহৰু পিয়াজ জলকীয়া আৰু এটা বিলাহী ডিম কাৰীটো সকলোৱে খায় কিন্তু সকলোৰে বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ এতিয়া আহকচোন চাও মইনো কেনেকৈ বনাও এইফালে মোৰ পেষ্ট বনাই হৈ গ'ল ৰেডি এইফালে কেৰাহী পাতি তেল দিছো তেলত দিছো অকমান হালধি আৰু এইফালে বইল কৰি লোৱা ডিম আৰু আলু কিটা ফ্ৰাই কৰি লৈছো এয়া মোৰ ফ্ৰাই কৰি হ'ল আৰু একিখিনি তেলতে দিছো অকমান পাঁচফোৰণ আৰু জিৰা আৰু এইফালে যিখিনি পেষ্ট বনাই লৈছিলো এইখিনি দিছো পেষ্টখিনি অলপ ভালদৰে ভাজিছো যাতে তাৰ পৰা পানীখিনি শুকায় আৰু তেল বিৰিঙি আহে এয়া ঢাকনখন মাৰি পানীখিনি অকমান শুকাব দিছো এতিয়া দিছো এইফালে নিমখ আৰু হালধি অকমান ভাজি পেলাই এতিয়া দিছো পানীখিনি জোখমতে দিছো আৰু এইফালে এতিয়া উতল আহিবলৈ ঢাকনখন মাৰি দিছো আৰু এইফালে লাহেকে উতল অহা ষ্টাৰ্ট কৰিলে বইল কৰি লোৱা কেইডখৰমান আলু মই থৈ দিছিলো এনেকে স্মেশ কৰি দিছো যাতে গ্ৰেভিখন অলপ ডাঠ হয় মই এনেকে গ্ৰেভিটো অলপ ডাঠ হ'লে খাই ভাল পাওঁ আপোনালোকে বাৰু কেনেদৰে ৰান্ধে কমেন্ট কৰি জনাবচোন এতিয়া এফালে ফ্ৰাই কৰি লোৱা আলু আৰু ডিম কেটা দি দিছো মোৰ পানী অলপ কম হোৱা যেন লাগিল সেইবাবে আকৌ অলপ গৰম পানী দিছো এতিয়া ভালদৰে মিক্স কৰি দিছো মছলা মই বেছি মছলা ব্যৱহাৰ কৰা নাই অলপ জিৰা গুৰি আৰু ধনিয়া গুৰি দিছো এন্দৰে ভালদৰে লৰাই দিছো আৰু এফাল ডিম মই ভাঙি দিছো যাতে গ্ৰেভিখন খাবলৈ আৰু অলপ সোৱাদ লগা হয় আৰু এটা ঢাকন মাৰি উতলিব দিছো আৰু ইয়াৰ এফালে আমাৰ কাৰীখন অলমোষ্ট হৈ গ'ল ৰেডি কালাৰটো খুব ধুনীয়া আহিছে আৰু আপোনালোকে কেনেকুৱা পালে ভিডিওটি কমেন্ট কৰি জনাব দেই